বৌ কি বনাইছ? হাঁহ মাংস কোমোৰা। বাহ, হাঁহ মাংস কোমোৰা আলু। আজি কেলে বনাইছ? বাৰ্থডে ল'ৰাটোৰ বাৰ্থডে আছে। আজি ল'ৰাটোৰ বাৰ্থডে বায়। বায় বৌ সেইকাৰণে বনাইছে বৌৱে আজি এইখিনি। ঐ কি কৰিছ ইয়াত? এইটো কেক কাটিছো পায়স বাপৰে আৰু কিবা। হেল্ল' গাইজ, ৱেলকাম বেক টু মাই চেনেল। বহুত দিন মানে ঘৰুৱা ভিডিঅ' বনোৱা নাই, মানে ঘৰত থাকি ভিডিঅ' বনোৱা নাই। তো আজি আমাৰ কোৱালিটিও কিবা বস্তু হৈছে দেখুৱাম বাৰু। তাৰ আগতে আপোনালোকে মই বহুত দিন ভিডিঅ' না দিয়া বুলি ভাবি আছে ন, তো মোৰ বেলেগ এটা চেনেল ডেছক্ৰিপশ্যনত আছে, মানে আগৰ পৰাই চেনেলটো, সেইটো চেনেলত ভিডিঅ' দি আছো, তো চাই ল'বগে সেইখিনি। এইফালে বৌ, এইফালে মা, এইফালে টুপু বা, গোটেই কেইজনী মানে মা আৰু আমাৰ টুপু বাই মানে দুজনী শাক কাটি আছে। ঐ কি বনাবি মানে আজি? কোমোৰা আলু পিয়াজ নহৰু চব গুচাই থৈ দিছো। তো মানে আলু পিয়াজ নহৰু এফালে, তাৰপিছত এইফালে কোমোৰা মায়ে কাটিছে আৰু এইফালে জাবৰ গোটাইছে, মানে বনাই আছে আৰু কিবা কিবি খাতৰা ন। ঐ বৌ, চাটনি বনাবলৈ সেইখিনি চব্জিখিনি ক'ত আছে? ফ্ৰিজত আছে। ফ্ৰিজত আছে নেকি? তো গাইজ মানে চাটনিও বনাব লাগিব ন। চাটনি মানে চালাড এনেকুৱাবোৰ মানে, তো হুণ্ডা মানে সেইবোৰ বনালে নহ'ব। তো এইখিনি মানে কুৰকুৰ একদম বনাব লাগিব, এইখিনিও খাব লাগিব ন। গাজাৰ কা চাহ। এই বৌ, আজি একো খানা চানা নবনাও নেকি তই? আজি মই একো নকৰোঁ, মোৰ ল'ৰাটোৰ বাৰ্থডে। তোৰ ল'ৰাটো বাৰ্থডে বুলি মানে আজি মানে চব আদেশ দিবি অকল। মানে বৌয়ে আজি মানে গাইজ অকল মানে লোকক শিকাব কি বনাব লাগে। তো মানে সেইকাৰণে গাইজ আজি ডাঙৰ বৌয়ে বনাইছে কিবা কিবি, এইবোৰ কি বনাইছে জানো? বৌ কি বনাইছ এইখিনি? পায়স। ৱাও, গাখীৰ নেকি? তাৰপিছত চাউল দিয়াই নাই মানে? এইখিনি দিলেহে বোলে পায়স বনিব। চাওঁচোন কিনো বনে পায়স। বনাই পাইছা নাই আগতে? আৰু এইখিনি দাইল। গাইজ মই অকল আজি মানে ভিডিঅ' কৰাহে মানে মোৰ চব গোটেই মুহূৰ্তটো। তো মানে সিহঁতে আজি চব কাম কৰিছে। তো টুপু বাই বৰ্তমান এইখিনি চাটনিখিনি বনাইছে, বৰ্তমান ৰেডি কৰি আছে। জলদি বনা, নহ'লে বৰষুণ দিব, আধা হৈ যাব। মা কাটিছা? মায়ে মানে কোমোৰা কাটিছে, পটাপট কাটিব। উঠনিৰ পৰা গাইছে এইবোৰ কাটি আছে দেখাইছো। কাৰ বাৰ্থডে সেইটো দেখুৱাই নাই, মানে এইটো দেখিছে নিয়ন, মানে ইয়াৰ বাৰ্থডে নহয়, ইটো পোৱালিৰহে বাৰ্থডে, মানে ইটো পোৱালি ৰ'ব দেখাই আছো। আমাৰ মানে ইটো পোৱালি মানে যাৰ বাৰ্থডে আজি শুই আছে। চুই পালো গাইছ। হাঁ পাই এডালে দায়া কান্দি দিব। তো শুই থাকা দেই, পাছত বাৰ্থডে খাবা দেই। মায়ক এফালৰ পৰা আহা, আমাৰ খুৰীও আহিছে, মানে বহুত দূৰৰ পৰা অহা নাই, সেইটো পাছফালৰ ঘৰৰ পৰা আহিছে বাৰ্থডে খাবলৈ। আমাক মায়ুকৰ লগত যোৱা বাৰ্থডে খাবাগে যোৱা। হোৱা নাই পিছে, অলপ পিছত হ'ব। হাঁহ বুলি ক'লোহে, বৌয়ে আজি চাওক দুটা হাঁহ ধৰি আনিছে আজি বাৰ্থডেত খাবলৈ। আৰু কুকুৰা কালি এটা ধৰি থৈছোঁ, মানে এইকেইটাই খাব লাগিব আজি। আৰু গাইছ এতিয়া আমাৰ খুৰীও আহিলে গাঁৱৰ পৰা। তো আইতা আহিলে নাই? আইতা মানে বাইছা গাইছ, মানে আমাৰ আইতাজনী গাঁৱতে থাকি আহিলে, আকৌ হেনো ময়ে লৈ আনিবগৈ লাগিব। এই তেৰি গাইছ, মই এতিয়া মানে গাঁৱলৈ যাম, পলাশ ভাই আৰু মই আইতাক আনিবলৈ। আৰু আপোনালোকে এটা কৈ থাকে সদায় মানে দাদাকেইটাক দেখাব, সদায় মানে বৌক দেখাই থাকো, এইজনী বৌ। তো দাদা দেখাই দিব কৈ থাকে। তো আজি চাই লওক, এইজন দাদা, এইজনী বৌ, এইজন দাদা। আপোনাৰ নামটো? মোৰ নাম প্ৰাণজিৎ দুৱৰা। এইজনে দাদা, চাওক সদায় আপোনালোকে দেখাই থাকিব কয়। মই দেখাইছো বহুত দিনৰ আগত, তো মানে নেদেখিব পাৰে। চাই লওক ভালকে, আৰু এবাৰ চাই লওক। বাই। তো মানে গাইছ আজি দাদাৰ পুতেকৰ বাৰ্থডে। তো এতিয়া মই গাঁৱৰ পৰা ফটাফট মানে পলাশ ভাই গাঁৱৰ পৰা ফটাফট আইতাক লৈ আনোগে। তো গাইছ এবাৰ বলক গাঁৱৰ পৰা আহোগে, ফটাফট লৈ আনোগে বাইক আৰু আমাৰ আইতাক। গাইছ আৰু ভিডিঅ' কোৱালিটিটো কথা ক'বচোন। চাওক না, ডাৱৰখিনি ইমান ধুনীয়াকে ওলাইছে, আৰু পলাশ ভাইটো আজি ইমান চফাটোকে ওলাইছে, কাৰণ মানে মই নতুন মোবাইল কিনিলো, সেইকাৰণে ইমান ধুনীয়াকে ওলাইছে গাইছ। পাই গলো দেই গাইছ, আইতা ঘৰ পাই গলোহি। ঐ বাইছা, ওলালি নাই? তো গাইছ এইজনী আইতা ওলাই গ'ল। তো বোলা আইতা মৰম, আজি তোমাৰ যে নাতিয়েকৰ আজি মানে বাৰ্থডে, জন্মদিন। বৈ বনাইছে, এতিয়া সোনকালে যাব লাগিব, বল আহ। আমাৰ মানে বাইচাক নিব আহিছিলো, মানে আমাৰ আইতাক নিব আহিছিলো। আইতা একদম লোকেল চাউল এসোপা পৰা দি পঠাইছে, মানে একদম ঘৰুৱা চাউল। লাহে পাৰ হ'ব দেই আইতা, জলদি আহা। বাইছা বহিলি? চলো এবাৰ, তো বলক এবাৰ গাইছ। তো এতিয়া মানে আইতাকো বহাই ললো, তো এতিয়া ঘৰলৈ যাওঁ বলক পটাপট, আৰু বাইকো বহাই ল'ব লাগিছে। ইয়াতে গাড়ীখন ৰখাই লওঁ, আপোনালোকে বহি থাকক, মই বাইক মাতি আনিছোগে।
এতিয়া আমাৰ বাইজনীক নিব আহিছো ফোন মাৰিছো ৰিচিভ নকৰে কি যে মানুহ হ'ব গাইজ এই বস্তুটো চাওক মানে গাৰ্লফ্ৰেণ্ডলৈ ফুল এপাহ লৈছো এনে কৈছো এইখিনি চাওক ঢকুৱাৰ পৰা বনোৱা প্লেট একদম প্লেট ঢকুৱা তামোল গছৰ ঢকুৱাৰ পৰা বাপৰে ভিডিঅ' এটা বনাই আপোনালোকক দেখাম বাৰু ৰ'ব কেনেকে বনাই মানে তামোল গছৰ ঢকুৱাৰ পৰা বনাই ভাবি চাওক তো গাইজ গুলু ওলালে এজনী বাই ওলালে জলদি আহিছ পিতা তাৰপিছত এজনী নানু নানু ব'লা সোনকালে ব'লা তো আজি মানে ঢকুৱাৰ প্লেটত মাংস খাব লাগিব দেই ইয়াতে থাক ঢকুৱা তো এতিয়া বলক সোনকালে বাপৰে আগতে এগাড়ী মানে ৰঙালাও লৈ গৈছে চাওক তো গাইজ ফাইনেলি মানে ঘৰ পাই গ'লোহি ঐ কৰ্ণাপ হেপী বাৰ্থডে টু ইউ তোমাৰ কেকটোৱে অহা নাই এইটো এটা পোৱালি কেকটোৱে অহা নাই অলপ পিছতে পাতিব লাগিব এতিয়া ঐ বহি থাক দেই ৰ মই ভিতৰত পাৰিছো পটাপট খুৰী ৱাও আজি খুৰীও পাল নেকি মাংস চাংস বনোৱা বা তো মাংস কাটিলে নেকি এইখিনি কুকুৰা নেকি হাঁহ মাংস হেনো গাইছ হাঁহ মাংস আৰু এইফালে আলু বইল কৰিব আছে এইখিনি হেনো পিঁয়াজ আৰু এইখিনি আদা এইখিনি মানে এতিয়া দিব কুকুৰা মাংস বনিলেই তো গাইছ কুকুৰা মাংস বনালেই বোলে খুৰীয়ে বনাইছ নেকি চব মানে বনোৱাবোৰ খুৰীয়ে তাৰপিছত ইয়াত আৰু এতিয়া তেজপাত দিছে তাৰপিছত এইফালে কুকুৰা দি দিব মোৰ চোলাতে তেজ লাগি গ'ল নেকি ৱাও আজি আমাৰ খুৰীয়ে বনোৱা মাংস খাই চাব আদাখিনি অলপ পিছত দিয়ে না এতিয়া দিয়ে খুৰী অলপ পিছত খুৰী এতিয়া কি কৰিব লাগিব ইয়াত ৰচুনখিনি তাৰপিছতহে মাংস দিব মানে আৰু গাইছ এইফালে আমাৰ ডাঙৰ দদায়ে এটা ডাঙৰ কাম কৰি আছে একদম যিখিনি মানে হাঁহ কুকুৰা মাৰিলে এখেতে মাৰে মানে আৰু হাঁহ কুকুৰাৰ ভিতৰত যিখিনি পেলু বাচি যায় ন সেইখিনি মানে কয় যে কিনা হাঁহৰ থুতৰিলৈকে মঙহ মানে পেলুলৈকেও মঙহ তো পেলুখিনি মানে বা পেটুখিনিও বনাই পিনি খাব লাগে বোলে বহুত ধুনীয়া লাগে খাই বোলে তো আপোনালোকে খাই নাই ক'বচোন কি খাই ভাল লাগে নেকি দাদাই যদি আপোনালোকে ঘিণ কৰি নাখায় খাই নাচাব নেৰিবই মানে আপোনালোকে খাই নাখায় এনেকুৱাবোৰ ক'বচোন এই দুজনী কোন আহিলে আকৌ এজনী অমিয়া গাইছ এই বৌ ভনীয়েক আৰু এই অমিয়াৰ লগৰ এজনী তোমাৰ আছলি ঘৰটো ক'ত আছিলে একদম গুৱাহাটী বাক্সা না ক'ত কামৰূপত আছে আহা বাৰ্থডে খাবা আহা জল্দি গাইছ আজি কৰ্ণাবৰ বাৰ্থডে খাবলৈ বাইদেউ আহিলে হিন্দী স্কুলৰ বাইদেউ আহিলে ন পুৰা বাৰ্থডে খাই যাব হা ঠিক আছে ধন্যবাদ গাইছ বাইহঁতৰ ঘৰৰ পৰা অনা ঢকুৱাৰ পৰা বনোৱা প্লেটত মাংস এপিচ দে টেষ্ট কৰি চাওঁ ঢকুৱাৰ মাংস ঢকুৱা তোলো ৱাও মোৰ কোনডোখৰ তোৰ কোনডোখৰ বহুত মজা লাগিছে দেই তো গাইছ এতিয়া মানে ঘৰৰ পৰা বাহিৰত ওলাই আহিলেও কাৰণ মানে কেকটোৱে অনা নাই এইটো সৌৰভ দা আহিলে তো ইয়াৰ লগত কেকটো লৈ আনোগে পটাপট চেপি নিদিবি তো বলক গাইছ পটাপট লৈ আনোগে আৰু গাইছ চাওক না আজি মটৰটো বহুত ধুনীয়া আৰু আপোনালোকে মই ইমান গাড়ীত ঘূৰি ফুৰোঁ বুলি নাভাবিব কাৰণ মই মানে যাৰ তাৰ গাড়ীত মানে ঘূৰি ফুৰোঁ মানে নিজৰ গাড়ী নহয় এইবোৰ তো এতিয়া কেকৰ দোকান পাই গ'লো বাইদেউ আছে নাই মানবা কেকটো দিয়ক আকৌ ঠিক আছে আধা ঘণ্টা পাছত আহিম গাইছ মানে কেক নিব আহিছো গাইছ তো এতিয়া মানে বৰ্তমান কেকো লৈ ললো এতিয়া ঘৰলৈ যাওঁ বলক কেক বুলি লোৱা কেকটো লোৱা খোলা এতিয়া ফটাফট হেপী বাৰ্থডে টু ইউ হেপী বাৰ্থডে টু ইউ মানে গাইছ আজি ইয়াৰ 2 বছৰ হৈ গ'ল হেপী বাৰ্থডে টু ইউ খিনি খাই লওঁ হা গাইছ এতিয়া আজি কা বাৰ্থডে তো গাইছ এতিয়া মানে খানা খোৱা টাইম হৈ গ'ল ন সৌৰভ কাই এজনী বুলবুলি আমাৰ ভণ্টি এজনী আমাৰ টুকুলি বা তাৰপিছত এইজনী আমাৰ বৌ সেইটো আমাৰ পোৱালিটো বাৰ্থডে হোৱা এইটো পলাশ ভাই এইজনী খুৰী খোৱা দেই সৌৰভ কাই খোৱা দেই ডাঙৰ দাই খা দেই ভাত আমাৰ পিতাই খা দেই তো মানে বেলেগ মানুহ তো গাইছ বেলেগ মানুহে খোৱাৰ আগত মই ভাত খাই লওঁ কাৰণ মানে মোৰ ভিডিঅ'টো খতম কৰিব আছে দেই গাইছ এইজনী টুকুলি বাই একদম খানা দিছে আৰু কি দিছে চাওক এইখিনি হেনো চালাড চাটনি দাইল এইটো হাঁহ মাংস আৰু হাঁহৰ পেলু গাইছ হাঁহ মাংসত বৰ হাঁহ এখন আছে দেই খাবই নোৱাৰিছোঁ
আৰু এই কেইজনী আলহী কেইজনী ভাত খাইছে খাইছা খোৱা ভালকে খোৱা দেই এইফালে প্ৰাণজিৎ দা এইফালে বিনয় দা খাইছে খাওক ভালকে খাওক দেই লাজ নকৰিব লাগিলে কিবা লাগিলে ক'ব অ ভণ্টি দি দিবা কিবা লাগিলে টুকুলি খাইছা এইফালে আমাৰ খুৰীয়ে খাইছে খুৰী খাইছা এইফালে আমাৰ আইতাজনী খাই খতমে কৰিলে খাইছা ন এইফালে আমাৰ বুলবুলি মানে বাণী প্ৰিয়া মানে ভণ্টিজনীয়ে একদম হাঁহৰ পেলু আনিছে মানে পেটু খুব খাব তাৰমানে আজি তো গাইজ বৰ্তমান বৰষুণ দি আছে চাওক না চবফালে আপোনালোকে মানে আজি ভিডিঅ'টো ভাল পালে ইমান তো গতিকে মানে বহুত ধন্যবাদ আমাৰ ঘৰত আজি পোৱালিটোৰ বাৰ্থডে আছিলে তো ভিডিঅ' এটা বনাই দিলোঁ বাৰ্থডে হয় নাই তাৰপিছত আৰু মোৰ বাৰ্থডে আহি আছে 26 তাৰিখে ভাবিছোঁ মোৰ বাৰ্থডেখন নাপাতোঁ ইমানকৈ পাতিলোৱে যেতিয়া বাৰ্থডে আৰু কি বাৰ্থডে পাতি থাকিম হয় নাই তো সেয়াই আৰু আজি ভিডিঅ'টো ইমানেই